বান্ধৱীসকল কি খবৰ নিশ্চয় ভালে মোৰো ভাল আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু মই আছো বৰ্তমান আমাৰ ধেমাজিৰ টেলিজানত কিয় আছো এটো কৈ আছো আপোনালোকক আমাৰ হাবুং বিহু হুঁচৰি দলৰ দল 2022 প্ৰেক্টিছ হৈ আছে আমি হাজু হৈছো খুব সুন্দৰকৈ আমাৰ দুদিন হল প্ৰেক্টিছ হোৱাৰ মই ভিডিওটো বনাব পৰা নাছিলো আৰু আজি ষ্টাৰ্ট কৰি দিলো ভিডিওটো চাওকচোন আমি কেনেদৰে আছো কি কৈছো কত থাকিবলৈ দিছে আপোনালোকে জানে চাগে হাবুং হুঁচৰি দল অসমৰ ভিতৰত এটা কিমান ধুনীয়া হুঁচৰি দল চাই থাকক আমি কেনেদৰে প্ৰেক্টিছ কৰোঁ কি কৰোঁ ল'ৰাখিনি ৰুমলৈ নাযাওঁ যাবলৈ মানে হেৰি আছে আজ্ঞা নাই ল'ৰা ৰুমলৈ যাবলৈ চাই থাকক প্ৰেক্টিছ চলি আছে আমাৰ এডোখৰ পৰা আমি গোটেই কেইজনী ঢেলাই একদম দেই এনেকে আৰু এখন বিছনা দিছিলে ইয়াত শুবলৈ কিন্তু ইয়াত শুব নোৱাৰি মানে বিছনাখন ঢেলেং পেলেং সেইকাৰণে আমি বিছনাবিলাক লোৱা নাই বেগ থৈ দিছো দেখুৱাইছো ৰ'ব বাহিৰৰ পৰা মনে এটা লৰা ৰুম বিজয়দা একদম পুৰা হেৰি কি কৈছে আপুনি আমাৰ বাইদেৱে চাহটা খাই পাছ কৰিছে দেই আমাৰ সীমা বাইদেৱে নেটেৰি সৰি দেই বাই বাই চাই থাকো শেষলৈ ভিডিঅ'টো স্কিপ নকৰিব কি পৰি আছে পাতা নাই আমি এখন মানে খিৰিকীখন বহুত ধুনীয়াকৈ হেৰি লগাই লৈছোঁ দেই বাতৰি কাগজ লগাই লৈছোঁ আৰু এতিয়া আমি চানা খাম সুস্মিতা বাই পুৰা ধুনীয়া মিক্সাৰ বনাইছে আমি খাম বুলি মুখ মেলি বহি আছে আমাৰ এওৰাইটো একেবাৰে লোভৰ বাণী পেলাই আছে আৰু চানাখিনি ওচৰতে বহি ল'লে Thank you.
দামী কিমক হেৰি কৰে হাত একদম এইবোৰ কৈছে হেপী হলি কিবা এটা অৰ্ডাৰ দিছিলোঁ দুইজনীয়ে নিবলৈ আহি আছোঁ দেই আমাৰ পলাশ দা পাই গ'লহি আপোনালোকক চিনাকি কৰি দিম পলাশ দাক লগত এপিনে আহক এয়া হৈছে আমাৰ পলাশ দা আজি আহিছে নমস্কাৰ দেই নমস্কাৰ হেৰি কি বুলি কয় মোৰ চেনেলটোৰ কথা কৈ দিয়ক এই কমেণ্ট চেনেলটো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা নাপাহৰিব আমি কিবা এটা অৰ্ডাৰ দিছোঁ খাই লওঁ আপোনালোকে হলি স্পেচিয়েল অৰ্ডাৰ দিছিলোঁ আমি কচৰি আৰু কি কি সীমা আৰু কি সমোসা আমাৰ বাইদেউ আজি ৰান্ধিবা হ'ব দালিহানতে দেখাই দিয়া নাকটো দেখাই দিয়া আপুনি নাকটো গোটেই আছো খালে গোটেই ঘা লাগি গ'ল খাই লওঁ দেই ঠাণ্ডা আমাৰ পোৱালি ছোৱালীজনী আমাৰ মৰম লগা অকণমানি আজি হলি দিনাখনিয়ে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ আজি দিনটো হলি খেলি গধূলি কৰি দিলোঁ আৰু একদম ভাগৰ লাগিছে সকলোৱে পৰি গৈছে বিচনাত সীমা খাবা বা পৰি আছে এজনী জিলমিল বা টোপনি গৈ আছে ইমান শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আগলৈও এনেদৰে মৰম দি যাব ভিডিঅ'টো আজি সমাপ্ত কৰি দিওঁ ইয়াতে বেছি দীঘল হৈ যাব আমি কেম্পতে আছোঁ প্ৰেক্টিছ হৈ আছে আমাৰ আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ